বন্ধু-বান্ধৱীসকল, সুকন্যা বৰুৱা, সুৰভি দাসৰ দৰে এইবাৰ পুনৰ অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলত উজ্বলালে এগৰাকী অসম কন্যাই। নিবিড় আৰু তাৰা জনপ্ৰিয় ছবিখনৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰা celesti bairagey এইবাৰ উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেল ষ্টাৰ প্লাছত আৰম্ভ হ'ব লগা নতুন ধাৰাবাহিক উৰ্টি কি নাম য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে celesti bairagey। বন্ধু-বান্ধৱীসকল, celesti bairagey নিবিড় তাৰাৰ জনপ্ৰিয়তা অৰ্জনৰ আগতেই কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰে এখন চিনাকি মুখ হৈ পৰিছিল। হয়, আপোনালোকে ঠিকেই শুনিছে, ছেকেণ্ড আলিয়া ভাট নামেৰে পৰিচিত হৈ পৰিছিল celesti bairagey। ইয়াৰ পিছতেই অসমলৈ গৌৰৱ কঢ়িয়াই আনে celesti bairageyক আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছো অভিনন্দন। অনাগত দিনত আগবাঢ়ি যাবলৈ আপোনালোকেও আশীৰ্বাদ কৰিব celesti bairagey।